Hello everyone, welcome back to my channel. দুপৰীয়া ভাত পানী খাই জিৰাইছিলো হে হঠাতে মাৰ ফোন কল আহিল যে কোট আছো হুনকালে উলায়া মই তেজপুৰ আহিছো ত্ৰিবেণীত ৰখি আছো বিহু বজাৰ কৰিব লাগে হেকাৰ কথা শুনি একে জাপে বিছনাৰ পৰা উলাই টটাটৰিয়াকে ৰেডি হৈ হাহু মাক চাহ তা খুৱাই যিহেতু মই অকলহৰীয়া মানুহ এটা ভেজাল থাকে আকৌ হেবিলাক মাৰি অটাই সিধা আহিছো আশা বাইদেউৰ ঘৰত যেহেতু আজি আমাৰ সঞ্চয় আছে সঞ্চয় পইচা দিবলৈ একচুয়ালি গুটৰ পইচা দিব লগা আছিল যেহেতু মা আহিবলৈ ৰখি আছে সো মই পইচা দি থৈ আহিলোগে এতিয়া নিশ্চিন্ত আৰু মোৰ যিমানে দেৰি হোক চিন্তা নাই সো গুটৰ পইচা একচুয়ালি টাইমলি দিলে ভাল সো সেইকাৰণে মই কেতিয়াও মিছ নকৰোঁ একচুয়ালি ৰাতিপুৱাৰ পৰা মায়ে ফোন কৰি আছিলে যেহেতু মই কামৰ প্ৰেছাৰত ব্যস্ত হৈ আছিলোঁ সেইকাৰণে ফোন ৰিচিভ কৰিবলৈ টাইমে নাপালোঁ আমাৰ মানে বিধে খাবলৈ বিচাৰে মানুহখিনিয়ে আৰু এই ৰাস্তাটো দেখিছে যে এই ৰাস্তাটো দিয়ে আমাৰ ঘৰলৈ যায় চিধা সেয়া মা ৰখি আছে আধা ঘণ্টামানৰ বেছিয়ে হ'ল চাগে ৰখি থকা আৰু মই এতিয়া আহি পাইছোঁহি গালি দিয়ে যদিও ঠিক নাই বাৰু দুদু আহি ওলালহি মই ভাত দিলোঁ তাক সি আহি ওলালহি ভাত হেৰি কৰিলোঁ মই নাথাকিলে লৈয়ে খাইছে বাৰু মই গোটেইখিনি দেখাই থৈ আহিলোঁ তাৰপৰা গোটৰ পইচা দিলোঁ সেই কৰি আহোঁতে দেৰি হ'ল আকৌ তাৰপৰা টমটমলৈ ৰখিছোঁ টমটম আমি আহিলে কেতিয়াও টমটম নাপাওঁ থাকে ব'লা এতিয়া ক'ত যোৱা চক বজাৰ যোৱা নাই ভিটো যোৱা নাই ক'ত যোৱা ব'লা প্ৰথমে আমি আহিলোঁ তেজপুৰৰ চক বজাৰত চক বজাৰখন আচলতে গুৱাহাটীৰ ফেঞ্চি বজাৰৰ নিচিনা প্ৰত্যেকখন অসমৰ টাউনতে এনেকুৱা এটা বজাৰ থাকেই হেপেনিং জেগা আৰু ইয়াতে আৰু জোতা চেণ্ডেলবোৰ দেখিছেনে খুব কম দামত পাব 200 টকাৰ ভিতৰৰ পৰা ষ্টাৰ্টিং আৰু কিছুমানটো 100 টকাত নাপায় বাৰু চেণ্ডেলবিলাক পায় 50 টকীয়া চেণ্ডেল 100 টকাৰ এনেকুৱা সেইবিলাক পায় চ' এইবিলাক চক বজাৰৰ ভিতৰৰ দোকান এতিয়া চক বজাৰখন তেজপুৰৰ ভাঙি পেলাইছে বা গুগুমনৰ কাৰণে কিছুমান বস্তু বিচাৰিলোঁ সেয়া নাপালোঁ নোপোৱাৰ কাৰণে চিধা আহিলোঁ মেখেলা চাদৰ চাবলৈ আৰু এইটো হৈছে মাছৰাজৰ বুলি ক'লে মাছৰাজ জোতা নে কি জানো সেইটোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বাৰু তাৰপিছত আমি চিধা আহিলোঁ পুবেৰুণত আৰু পুবেৰুণত মানে কাপোৰৰ কালেকশ্যনৰ লগতে মানে খুব কম দামত দিয়ে বেলেগ মাৰ্কেটৰ তুলনাত আমাৰ ইয়াতে কিন্তু খুব কম দামত দিয়ে আৰু বেলেগৰ কথা মই নাজানো আৰু এইযোৰ চাইছিলোঁ চব বোৱা কিন্তু এইবিলাক দেই হাতে বোৱা ভাল লাগিছেনে নাই কমেণ্ট কৰি জনাব এয়া এইটো হৈছে বেঙুনীয়া ৰঙতে মানে বেলেগ এটা হেৰি হয় ফুলৰ আগৰজনৰ নিচিনাই হাতে বোৱাই কিন্তু বেলেগ এটা ফুলৰ কমেণ্ট কৰি জনাব ভাল লাগিছেনে নাই আমি প্ৰায়ে কাপোৰ কানি কিন্তু পুবেৰুণৰ প্ৰায় কিনো মেখেলা চাদৰ বিশেষকৈ মাৰ হেনো বিয়া আছে মায়ে সেইকাৰণে মানে মেখেলা চাদৰ ল'বলৈ আহিছে আৰু মই চাই থাকোঁতে মোৰ বহুত পচন্দ হ'ল এই ব্লু কালাৰৰ কাপোৰযোৰ তাকে মই চাই আছিলোঁ মোক ভাল লাগিবনে নালাগে চব ধুনীয়া লাগিছে বহুত বেছি ফুলখিনি চ' আপোনালোকে যদি কেতিয়াবা তেজপুৰলৈ আহে পুবেৰুণত এপাক নিশ্চয় সোমাব খুব বেছি আপোনাৰ 600-700 টকাত আপুনি বহুত ধুনীয়া কাপোৰ কিছুমান পাই যাব এই কাপোৰযোৰ আছিল 800 টকা দাম তাৰপিছত মোৰ চকু পৰিল এই ৰঙা কাপোৰযোৰত এইযোৰৰো দাম আছিল 800 টকা মানে লমকৈ মই নল'লোঁ যিহেতু মই ভাবিছোঁ মায়েও পচন্দ কৰি ল'ব পাৰে সেইকাৰণে মই নল'লোঁ এনিৱেজ মই কেতিয়াবা আহি হাজবেণ্ডৰ লগত ল'ম আৰু মায়ে এই পিংক কালাৰযোৰ চাইছিলে মোৰ কিন্তু বৰ বেছি পচন্দ হোৱা নাছিলে পিংক কালাৰযোৰ সেইকাৰণে মই ৰঙাযোৰ মানে মাৰ গাত দি থৈ গৈছিলোঁ মায়ে মানে বেয়া পায় আৰু ডাৰ্ক কালাৰৰ কাপোৰ পিন্ধিব কিন্তু ইমানো বয়স হোৱা নাই মাতকৈও বহুত বয়সস্থ মানুহে ডাৰ্ক কালাৰৰ কাপোৰ পিন্ধে চ' মাক কৈছোঁ পিন্ধা যাতে একো নহয় ভালেই লাগি আছে এনিৱেজ আপোনালোকৰ কাপোৰৰ কালেকশ্যন কেনেকুৱা লাগিছে জনাব আৰু যদি মোৰ ভিডিঅ'ছবোৰ ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু মই নতুন কণ্টেণ্ট ক্ৰিয়েটৰ হয় ভালকৈতো ভিডিঅ' বনাব নাজানো ইমান এটা আইডিয়া নাই তথাপিও চেষ্টা কৰোঁ ফাইনেলি এই কাপোৰযোৰ কিন্তু বহুত পচন্দ লাগিলে আৰু আমি ল'লোঁ বাৰু দেখুৱাম আপোনাক পিছত ভালকৈ তাৰপিছত আহিলোঁ আমি পঞ্জাৱ চেষ্টা বজাৰত চব সকলো মাল 10 টকা 20 টকাতে পোৱা যায় আৰু ইয়াত আহি মা একেবাৰে পগলাৰ নিচিনা হৈ গ'ল কোনটো ল'ম কোনটো নল'ম আৰু ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' এটা বনাই থৈছোঁ আপলোড কৰিবলৈহে সময় পোৱা নাই নিশ্চয় মই আপলোড কৰিম আপোনালোকক দেখাম আৰু আপোনালোকে যদি এতিয়ালৈকে যোৱা নাই আহিব আহি পেলাই বস্তু লৈ যাবহি 10 টকা 20 টকা 30 টকাতে পোৱা যায় আৰু এই পইচা ভৰোৱা বান্দৰকেইটা মাত্ৰ 50 টকাত দি আছিলে এই ঘৰবিলাকো মাটিৰে বনোৱা 50 টকাত আৰু এইটো মই লৈছিলোঁ 30 টকাত মানে চাবোন থ'ব পাৰি লগতে টুথব্ৰাছ থ'ব পাৰি মই ইয়াৰ ভালেমানখিনি বস্তু লৈ গৈছোঁ আজি মই দ্বিতীয়বাৰ আহিছোঁ মাৰ লগত আগতে মই হাজবেণ্ডৰ লগত আহি বহুতখিনি বস্তু লৈ গৈছোঁহি বহুত মানে কম দামত ঘৰৰ বস্তুবিলাক দৰকাৰী বস্তু পোৱা যায় আনকি গেছ লাইটাৰ এটা আনিছিলোঁ মই 20 টকা দি আৰু বিলিভ মি ইমানেই ধুনীয়া মই আজিলৈকে ইউজ কৰি আছোঁ এমাহ বেছি হ'ল এনিৱেজ যেতিয়া পাৰ্চবিলাক লৈ আছিলোঁ 250 টকা দাম পাৰ্চ নল'বা আছে পাৰ্চ লৈ ল'লে বহুত পইচা
আৰু এয়া মোৰ ল'ৰাৰ কথা শুনিছে ইমান সৰু ইমান যে পইচা চিনি পায় একদম ককাকৰ নিচিনা হৈছে আৰু ইমানে ভোক লাগিলে আমাৰ শ্বপিং কৰি আমি স্প্ৰিং ভেলীত আহি ধোচা খাই ল'লোঁ তাৰপৰা ডাইৰেক্ট আহিছোঁ ৰিলায়েন্সত যিহেতু মাহঁতৰ তাত ৰিলায়েন্স ডিজিটেল মাৰ্ট নাই সেইকাৰণে মায়ে প্ৰায় তেজপুৰ আহি পেলাই বজাৰ কৰেহি ইয়াৰ পৰা আপোনালোকে বজাৰ কৰে নে নকৰে নিশ্চয় মোক জনাব কাৰণ ইয়াৰ পৰা বজাৰ কৰিলে আপুনি বহুত কম দামত বস্তু লৈ যাব পাৰে যেনেকৈ মই কওঁ কাজুৰ পেকেট আপোনাৰ বাহিৰত 1000 টকা ইয়াত আপোনাৰ 900 টকা কেজিত পাই যাব তাৰপিছত মই কৈ আছোঁ আপোনাক যেনেকৈ পাৰফিউমবিলাক ডিঅ' বডি স্প্ৰে আপুনি চাবচোন ফগৰ বডি স্প্ৰে হওক ডেনিভাৰৰ বডি স্প্ৰে হওক 300 টকাকৈ লয় কিন্তু আপুনি ইয়াত এটা বটল আপুনি 150 টকাত পাই যাব তেনেকৈ চেম্পুবিলাকো বহুত কম দাম সেইকাৰণে আমি প্ৰায় ইয়াৰ পৰাই বজাৰ কৰোঁ আৰু বাই ওৱান গেট ওৱান ফ্ৰী মানে অফাৰো আছে চব 485ত ইমান ধুনীয়া ধুনীয়া কাপোৰ দি আছে তাৰপিছত গধূলি আৰু হাজবেণ্ডে আমাক পিক আপ কৰিব আহিলে আৰু মই যিহেতু একো কিনা নাই সেইকাৰণে তেওঁ মোক জোৰ জবস্তি লৈ গ'ল জুডিঅ'লৈ আৰু এই ড্ৰেছটো পচন্দ কৰি দিছে ভাল লাগিছে নে নাই এইটোও মোক জনাব আৰু কেনেকৈ নিজে চাই আছে চাওকচোন মোৰ মানুহজনে মানে মোক ভাল ভাল বস্তু পিন্ধাই ভাল ভাল খুৱাই পেলাই বহুত বেছি ভাল পায় এইটো হিচাপত যদি চাবলৈ যায় মায়ে কয় আৰু তই বহুত লাকি হয় কাৰণ পাপায়ে মাক কিন্তু গোটেই দৰমহা টকাখিনি দি দিয়ে কিন্তু কেতিয়াও নকয় যে কিবা এটা লৈ লোৱাগৈ বুলি ফাইনেলি এতিয়া ৰাতি 9:30 বাজিছে আৰু আমি আহি পাইছোঁ V2ত শ্বপিং কৰিবলৈ যিহেতু গুগুমনৰ বস্তুটো যে প্ৰথমতে বিচাৰিছিলোঁ এতিয়ালৈকে পোৱা নাছিলোঁ তাকে সেইটো ল'বলৈ আহিছোঁ যিহেতু মাৰ মনটোৱে একেবাৰে মনা নাছিলে গুড মৰ্ণিং এভৰিৱান এতিয়া গুড মৰ্ণিং হৈ থকা নাই বাৰু প্ৰায় 12টা বাজু আৰু এতিয়া আমি আকৌ বজাৰ কৰিবলৈ যাওঁ বজাৰ মানে কালি মোৰ হাজবেণ্ডৰ কাৰণে যিটো পেণ্ট আৰু চোলা আনিছিলে সেইটো সাইজত অলপ সৰু হৈ গ'ল মানে এতিয়া আকৌ সেইটো ঘূৰাই দি থৈ আহোঁগৈ ঘূৰাই দি বেলেগ এটা লৈ আহোঁ আৰু চাই থাকিব ভিডিঅ'বিলাক আৰু কি কাপোৰ আনিলোঁ এতিয়ালৈকে দেখাবলৈ টাইমে পোৱা নাই মই ভাবিছোঁ একেলগে দেখাম চ' আহি লওঁগৈ বজাৰৰ পৰা একেলগে দেখাম আৰু তেজপুৰৰ বজাৰখন কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব এনে 120 টকা দি আনিছা 120 টকা নে কিমান এইফালে মা আৰু হাজবেণ্ড ৰেডি হৈ আছে বজাৰলৈ যাবলৈ একেটা কাম আমাৰ দুবাৰ কৰিব লগা হৈছে মানুহ নি পেলাই তোমাৰ সেই পেটডাল কমালে তোমাৰ চব ঠিক হৈ যাব বুজিছা সেই পেটডাল কমালে ঠিক হৈ যাব ইতিমধ্যে বজাৰ কৰি আহি পালোহি বজাৰ মানে হাজবেণ্ডৰ কাপোৰ কিনি দিছিলে মায়ে যিহেতু তেখেত যোৱা নাছিলে তেখেতৰ চাইজটো অলপ খেলি মেলি হ'ল সেইখিনি ঘূৰাই বেলেগ এটা লৈ আহিলোঁ আৰু এই মেখেলা চাদৰযোৰ মায়ে লৈছে অলপ মিচিং প্ৰিণ্টৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু দাম হৈছে মাত্ৰ 670 টকা চ' ভাল লাগিছেনে নাই জনাবলৈ নাপাহৰিব ইমান ধুনীয়া এটা লুক ক্ৰিয়েট কৰি আছে ন কালাৰটো একদম মিচিং ডিজাইনৰ চ' আপোনালোকৰ কিন্তু মই বাৰে বাৰে কৈছোঁ ভাল লাগিছেনে নাই কমেণ্ট কৰিব কিন্তু আৰু তেজপুৰ আহিলে কিন্তু বজাৰ কৰিবলৈ নাপাহৰিব এনিৱেজ মই তাকে মোৰ গাত দি পেলাই চাই আছিলোঁ ধুনীয়া লাগিছেনে নাই নেক্সট এইযোৰ কাপোৰটো দেখাইছিলোঁ এইযোৰ কাপোৰ বহুত পচন্দ হ'ল মাৰ আৰু মোৰ চ' সেইকাৰণে এইযোৰো লৈ আহিলোঁ এইযোৰ দামো 600 টকা লৈছে বহুত ধুনীয়া পিন্ধিলে মানে গৰমত দুযোৰ কাপোৰেই হওক পিন্ধিলে মানে গৰমত আপোনাৰ গৰম নালাগে একদম গাত পিন্ধি থকা নিচিনাই নালাগে ইমানেই চফ্ট তাকে মই চাইছোঁ এয়া মোৰ গাত দি পেলাই সঁচাকৈ মোৰ গাটো বহুত বেছি ধুনীয়া লাগিছে কাপোৰযোৰে মানে যোনেই পিন্ধে ক'লা বগা মানে কথা নাই যোনেই পিন্ধে কালাৰটো চবকে শুৱাব আৰু বহুত বেছি মানে ধুনীয়া লাগিছে আৰু মায়ে হেনো এযোৰ কাপোৰ জোৰোণত পিন্ধিব আৰু সিযোৰ বিয়াত পিন্ধিম বুলি কৈ আছে আৰু বহুত বেছি ভাল লাগিছে মই মাক কৈছোঁ মাজে মাজে মোকো আকৌ দিবি পিন্ধিবলৈ আৰু বজাৰলৈ গৈ জানো গুগুমনলৈ কিবা এটা নানিলে হ'ব মোক খুজিবলৈ সাহস নকৰে যিহেতু মোমায়ে ককা আইতাহঁত আহিছে সেইকাৰণে সি ট্ৰেইন গাড়ীখন মানে জেট কৰি পেলাই কিনিলে মোক এইখিনি কৰিবলৈ সাহস নাপায় এনিৱেজ মাহঁত যাবলৈ ওলাইছে যিহেতু বতৰ বেয়া কৰিব বুলি পেলাই মোবাইলত দেখাই আছে ততাতৰিয়াকৈ পঠাই দিছোঁ আৰু এইটো হৈছে মোৰ ভাইটি চাকৰি পোৱাৰ পিছত ইমানেই চিপচ হৈছে যে বুলেটখন আনিলে তেল যাব বুলি পেলাই এই গেলা বাইকখন আনিছে যাতে তেল কম খৰচা হয় এনিৱেজ এইটোৱে হৈছে আমাৰ সৰু পৰিয়াল যদি মোৰ পৰিয়ালখিনি ভাল লাগে মোৰ ভিডিঅ'জটো আকৌ এবাৰ কৈছোঁ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে বাই বাই নতুন এটা ভিডিঅ' লগ পাম